আসসালামু আলাইকুম। শাক কেনেকুৱা হাঁহে আপোনাৰ কচু কেনেকুৱা খায় শাক? কিমান ধুনীয়াকৈ কচুখিনি খাই আছে শাক। বহুত মানুহে কমেণ্ট কৰি কয় দাদা এইটো আপোনাৰ বহুত খৰচ হয় বা একচুৱেলি হাঁহ পুহিলে লাষ্টত গৈ আমাৰ ফাইদা নহয়, লছ হয়। ভাই এইবিলাক হাঁহত কোনো লছেই নাই, ঠিক আছে। যদি আপোনাৰ হাঁহকেইটা মৰি নাযায়, বেমাৰে নধৰে, ইয়াত কোনো লছেই নাই। যদি আপুনি ইচ্ছা কৰে উইদাউট দানা, কোনো ধৰণৰ দানা নিদিয়াকৈও পুহিব পাৰে, যদি অলপ আপোনাৰ ঘৰত জগা আছে। যদি আপোনাৰ হাঁহকেইটা ঘূৰি ফুৰি খাব পাৰে, তো আপোনাৰ কোনো দানাও খৰচ নালাগে। চাই লওক। আচ্ছা, মই আপোনাৰ সেইদিনাখন এটা ভিডিঅ' দি কৈছিলোঁ যে আপোনাৰ হাঁহৰ বেমাৰ লগাৰ কাৰেক্ট টাইম এইটো। সঁচাকৈ কালি মোৰ এটা এনেকুৱা আপোনাৰ মানে দুপৰীয়া টাইমত দেখিলোঁ যে লেংৰাই লেংৰাই খোজকাঢ়ি আছে। আৰু এইটো আপোনালোকে কালি যদি মোৰ ভিডিঅ'টো চাইছে তাতো চাব পাৰিব। তাতো সেইটো সময়তে মই আপোনাৰ ভিডিঅ' বনাওঁতেই গম পাইছিলোঁ যে হাঁহকেইটা, এটা হাঁহ মানে আপোনাৰ এনেকুৱা লেংৰাই লেংৰাই কৰি আছে। তো সেইটো ট্ৰিটমেণ্ট চলি আছে, মেডিচিন দি আছোঁ। সেইটো অলৰেডি ভাল হৈ গ'ল। সেইটো আপোনালোকে কালি দেখুৱাম এটা ভিডিঅ'ত, ঠিক আছে। একদম আৰামছে পুহিব পাৰে, যদি আপোনালোকে কৰিব বিচাৰে আৰামছে পুহিব পাৰে। পোৱালি লাগে, কি ধৰণে কি কৰিব, কোনটো সময়ত কি মেডিচিনৰ দৰকাৰ বা কোন সময়ত বেমাৰ লাগে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। গোটেইখিনি আপডেট আপোনাৰ আগতেই পাই যাব, ঠিক আছে। কোনটো সময়ত কেনেকুৱা সতৰ্ক থাকিব, আপোনালোকে বেমাৰ লগাৰ আগতেই আপোনালোকক আমি আপডেটটো দিয়াৰ চেষ্টা কৰিম, আৰু দি আছোঁ অলৰেডি। মই যেদিনৰ পৰা ভিডিঅ' বনাই আছোঁ, দিয়ে আছোঁ। ইয়াৰ একদিন যোৱাকালিৰ আগদিনা মই ভিডিঅ' বনাইছিলোঁ, কৈছিলোঁ যে আপোনাৰ যিবিলাক দেখাইছিলোঁ আপোনালোকক এনেকুৱা পানী জমা হৈ আছিল, তো মই সতৰ্ক কৰিছিলোঁ যে আপোনাৰ এই পানী যদি হাঁহকেইটা নামে আৰু পানী যেতিয়া গৰম হ'ব, এই পানীটো খালে লেংৰাই মানে ঘূৰে, লেংৰাই ঘূৰে, এনেকুৱা বেমাৰ হয়, ঠিক আছে। তো কালি ভিডিঅ' বনাওঁতে চালোঁ এটা হাঁহ লেংৰাই আছে, কিন্তু ভাল হৈ গ'ল, আকৌ টেনশ্যন নাই। যদি আপোনালোকৰ অলপ মেডিচিনৰ নলেজ থাকে তো আৰামছে ঠিক হৈ যাব, কোনো টেনশ্যন নাই। চাওক, 2.5 মাহৰ মেলেই হয়, এইটো মেল হয়, 2.5 মাহৰ। আপোনালোকে ভিডিঅ'টো চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, লাইক নকৰে। ভাই লাইক এটা কৰিলে পইচা নালাগে, আপোনালোকে ছাপোৰ্ট কৰক। মোৰ ভিডিঅ' যদি এটা লাইক কৰে তো পইচা নালাগে ভাই, অলপ ছাপোৰ্ট কৰক। বহুত মানুহে আছে আপোনাৰ ফাৰ্মটো খুলি দিয়ে, কিন্তু মেডিচিনৰ নলেজ নাথাকে বা কোন সময়ত কি কৰিব লাগিব ভালকৈ বুজি নাপায়। ইমান ধুনীয়া অফাৰ দি আছোঁ আমি যে আপোনালোকে কৰক, আমি গাইড কৰিম। আমাৰ লগত যোগাযোগ কৰিব পাৰে, কলত যোগাযোগ কৰিব পাৰে, হোৱাটছআপত যোগাযোগ কৰিব পাৰে। তথাপিও আমাৰ চেনেলটো ছাবস্ক্ৰাইব নকৰে। ভিউজটো বহুত আহি যায়। ফাৰ্ষ্টতো 10-12টা ভিউজ আহিছিলে, এতিয়াতো আলহামদুলিল্লাহ বৰ্তমান 400-300 এনেকুৱা ভিউজ অলৰেডি হৈ আছে। আৰু কেইদিন গ'লে ভালেই ভিউজ আহিব। তো ভিউজটো দেখা যায় যে মানুহে চায়, কিন্তু ছাবস্ক্ৰাইব কিয় নকৰে গম পোৱা নাই। ধৰক কমেডি ভিডিঅ' বা আপোনাৰ বেলেগ কোনো কণ্টেণ্ট হ'লে মানুহে ভাল পায় বেছি। একচুৱেলি ভাল এইটো পাব লাগে, কাৰণ ইয়াত আপোনাৰ 2 পইচা ইনকাম কৰাৰ ৰাস্তা আমি দেখাই আছোঁ। আমাৰ লগত জড়িত থাকিলে আপোনাৰ 2 টকা ইনকাম কেনেকুৱা কৰিব সেইটো লৈ আহিছোঁ। তো এইটো গুৰুত্বপূৰ্ণ দি চাব লাগে। আবেলি টাইম হয়, তো কচু কেনেকুৱা খাই মই দেখুৱাৰ কাৰণে আপোনালোকক আহিছিলোঁ। ৰ'ব, মই আৰু এটা কচু দি চাব কেনেকুৱা খায়। এইটো চাব, এই যিটো এনেকুৱা সৰু সৰু থাকে, তো সৰু থাকোঁতে ভালকৈ খায়, অলপ পেলাই নিদিয়ে, চব গোটেইখিনি খাই দিব। ডাঙৰ হৈ গ'লে মানে খাব নোৱাৰে। এই যিটো ফুটকাৰ নিচিনা হৈ আছে, এই বস্তুটো কিন্তু বহুত ভাল পায় খায়। আৰু চাব, মই আপোনাৰ আগত দি আছোঁ, চাব কেনেকুৱা খায়। মই অলপ জুম কৰি দেখাওঁ, চাব। এইটো অলপো বেষ্ট নাযায়, গোটেইখিনি খাই দিব। কিহৰ কাৰণে যে মানুহে কয় গম নাপাওঁ, যে একেবাৰে আপোনাৰ লছ হৈ যায়, মই প্ৰফিট কৰিব নোৱাৰোঁ। বেলেগ হাঁহ হ'লে বেলেগ কথা, আপোনাৰ যে দানা বেছি খায়, এইবিলাকে দানাও ইমান নাখায়। চাওক, আৰু এটা পোৱালি মই আপোনাক দেখাই চাব।
এই চাওক, এইটো মেল হাঁহ হয়, মাত্ৰ 2.5 মাহ বয়স। ঠিক আছে, ৱেইট কিমান হ'ব কমেণ্টত জনাব, ৱেইট কিমান হ'ব এটা কমেণ্টত জনাব আপোনালোকে। এই চাওক এটা, এইটো আমাৰ পুৰণা হয়। ঠিক আছে, তো এইটো মাৰ্কেটত নিলে আৰামছে 1200 পৰা 1300 টকা যাব। আৰু এই যেটো আপুনি চাই আছে, চাব তাৰ ফুলটো মানে ইমান হোৱা নাই। এই যেটো মুখৰ আগত যেটো গুটি গুটি হয়, এই গুটি গুটিটো ভালকৈ হোৱা নাই, নহ'লে তাৰো ৰেট ভাল আছে। যেটো ফুলটো অলপ কম হোৱাৰ কাৰণে ৰেটটো অলপ কম পোৱা যাব। এইটো চাওক, তাৰ কেনেকুৱা ধুনীয়াকৈ ফুলটো হৈ গ'ল, তো তাৰ মাৰ্কেটত মানে উপযুক্ত প্ৰাইচ পোৱা যাব। যদি আপুনি অলপ মাৰ্কেটত যদি নিজে অলপ পৰিশ্ৰম কৰি বহি চেল কৰে, তো 1500 টকা কৰিব পাৰিব ডাইৰেক্ট। বেপাৰীৰ তাত দিলে 1200 পৰা 1300 টকা দিব। আৰু ভাই আগত মোবাইল আছিল আপোনাৰ, ভালকৈ ভিডিঅ' ক্লিয়াৰ হোৱা নাছিল, তো চেনেল যদি এটা খুলিছোঁ তো ভাল মোবাইলৰো দৰকাৰ। তো মোবাইলো এটা আনিছোঁ আপোনালোকৰ কাৰণে, যাতে ভালকৈ দেখাব পাৰোঁ। চাব জুমিং চিষ্টেমটো চাব, সেইটো মোৰ ফাৰ্ম হয়। এইটো ঠিক আছে, ধন্যবাদ থাকিব। তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰিব, লাইক কৰিব। আৰু যদি আপোনাৰ কিবা কুৱেশ্যন থাকে কমেণ্ট কৰক, ভিডিঅ' বনাম। যিটো কমেণ্ট কৰিব ভিডিঅ'। এটা কথা কি জানে, যেতিয়া চেনেল ডাঙৰ হৈ যায় তেতিয়া কিন্তু মানুহৰ লগ পোৱা নাযায়। মোৰ চেনেলটো এতিয়া বহুত সৰু হয়, তো আপোনালোকে যিকোনো কথা সুধিব পাৰে আৰামছে, আমি আপোনাৰ আনচাৰ দিম, কথা পাতিম, কোনো টেনশ্যন নাই। আৰু ডাঙৰ হৈ গ'লেও এইটো মোৰ কথা থাকিব যে আপোনাৰ যদি এইটো যেতিয়া মোৰ ছাবস্ক্ৰাইবাৰ বহুত বেছি হ'ব, তেতিয়াও আপোনালোকৰ ৰেছপন্স এইটোৱেই থাকিব। ঠিক আছে, তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। যদি কিবা আপোনাৰ জানকাৰী লাগে ফোন কৰিব, আমি যিমান পাৰোঁ আপোনাক সহায় কৰিম। ঠিক আছে, ধন্যবাদ।